ছাত্ৰ-ছাত্ৰী সকল ক্লাস 12 দ্বিতীয় চ্যাপ্টাৰ বৈদ্যুতিক বিভৱ আৰু ধাৰকত্ব এতুলে আমি আগবাঢ়িব গৈ আছো প্ৰথম টপিকটো হ'ল বৈদ্যুতিক বিভৱ মানে কি বৈদ্যুতিক ক্ষেত্ৰত এটা বিন্দুত থকা বৈদ্যুতিক বিভৱ হ'ল এটা একক ধনাত্মক আধানক অসীম দূৰত্বৰ পৰা সেই বিন্দুলৈ স্থানান্তৰিত কৰা কাৰ্যৰ পৰিমাণ এই অৰ্থটো হৈছে যে প্ৰথমতে এটা আধান থাকিব ক্যাপিটেল কিউ যেটোক আমি শৰ্ট চাৰ্জ বুলি কম যেটোৰ বিদ্যুৎ ক্ষেত্ৰ বা বৈদ্যুতিক ক্ষেত্ৰ বৰ শক্তিশালী বা বহুত দূৰলৈকে পাই যায় এতিয়া ইয়াৰ যেটো ক্ষেত্ৰ আছে এই ক্ষেত্ৰটোৰ ভিতৰতে আমি অসীম দূৰত্বত থকা এটা একক ধনাত্মক আধান প্লাস কিউ নট ইয়াক আমি কি কৰিছো ইনফিনিটিৰ পৰা বা অসীম দূৰত্বৰ পৰা আনিবলৈ চেষ্টা কৰিম এইটো যেটো ক্যাপিটেল কিউ ইয়াক লৰছ কৰাব নোৱাৰি এটা জায়গাতে থাকিব প্লাস কিউ নটটো আনুতে কি হ'ব ইয়াতে বিকৰ্ষণৰ এটা প্ৰভাৱ হ'ব ৰিপালসিভ ফোৰ্স সো হেতু আনি থাকুতে কি হ'ব ক্ৰমান্বয়ে আমাৰ যেটোৰ বিপৰীত ফালে এটা ফোৰ্স আছে বল আছে হেতু বাঢ়ি গৈ থাকিব আমি এই আধানটোৰ যেটো বিকৰ্ষণৰ যেটো প্ৰভাৱ হেতুৰ বিপৰীতে আমি এই প্লাস কিউ নটটো আনি আছো তাৰ কাৰণে কি হ'ব আমি ওয়ার্ক কৰিব লাগিব কাৰ্য সম্পাদন কৰিব লাগিব বা শক্তি খৰচ কৰিব লাগিব এই গুটেইখিনি দূৰত্বলৈ তাৰমানে অসীমৰ পৰা আনি যি কোনো এটা বিন্দু এই যদি আমি এই প্লাস কিউ নটটো আনি থৈ দিও কিমানখিনি কাৰ্য কৰিব লাগিব তাৰ হিসাবটো ক্যাপিটেল ডব্লিউ আৰু যেটো আধানক আমি স্থানান্তৰ কৰিছো অসীমৰ পৰা পইণ্ট বা বিন্দু এ লৈ হেতু যদি আমি হেতুৱে যদি হৰণ কৰি দিও যেটো অনুপাত পাম হেতু কোৱা হ'ব এ বিন্দুটোৰ বিভৱ কাৰ সাপেক্ষে ক্যাপিটেল কিউ আধানটোৰ সাপেক্ষে আকৌ চাবলৈ যাও বৈদ্যুতিক ক্ষেত্ৰৰ এটা বিন্দুত মন কৰিবা এটা বিন্দুত এটা আধানত নহয় কাৰ সাপেক্ষে এটা ৰৈ থকা স্থিৰ এটা আধানৰ সাপেক্ষে বৈদ্যুতিক ক্ষেত্ৰত এটা বিন্দুত থকা বৈদ্যুতিক বিভৱ হ'ল এটা একক ধনাত্মক আধান এইডাল একক ধনাত্মক আধান এটা একক ধনাত্মক আধানক অসীমৰ পৰা সেই বিন্দুলৈ স্থানান্তৰিত কৰোতে যেটো কাৰ্য হ'ব এটা একক ধনাত্মক আধান মানে হ'ল আমি এটো কিউ নট দি ডিভাইড কৰিছো সো ভি হ'ব w/q নট এই যেটো ভি হৈছে ইয়াৰ এসআই এককটো জুল পাৰ কুলম বুলি লিখিব পাৰো jc পাৱাৰ -1 কিয়নো ওয়ার্ক বাই চাৰ্জ হয় কাৰ্য বাই এটো আধান হয় j/c হ'ব লাগিছিল কিন্তু ইয়াৰ এটা নাম আছে ভোল্ট VOLT ভোল্টলে আমি সকলোৱে পৰিচিত কি বস্তু হয় এই নেক্সট ভিডিওটোত আমি জানিম বিভৱ ভেদ বা বিভৱান্তৰ কাক বোলে